আৰু মা কামাখ্যাৰ এই সময়খিনি কি হয় অম্বুবাচীৰ পিছতে ৰক্ত বস্ত্ৰৰ কথাটো হৈছে মেইন কথা তান্ত্ৰিকসকলে তেওঁলোকৰ মন্ত্ৰ শক্তিবিলাক জাগ্ৰত কৰিবৰ কাৰণে এইখিনি সময়ত মন্ত্ৰ জপ কৰে সময়ত মানে তান্ত্ৰিক শক্তিৰ লগত এনভাইৰনমেণ্ট ইক'চিষ্টেমটো বহুত বেছি জাগ্ৰত হৈ যায় দাদা আছে ন কি খবৰ নমস্কাৰ নমস্কাৰ বহুত দিনৰ মূৰত বহা কি খবৰ একদম তোমাৰ আশীৰ্বাদ মানে আহিম কৈ থাকো আপোনাক টাইমে নিমিলে তোমাৰতো আজি বিজি মানুহ ন কেনেকুৱা চলি আছে ভালেই ভাল চলি আছে ইউটিউব চেনেল পুৰা চলাই আছা ন নাই আৰম্ভ আকৌ কৰিছো আকৌ আৰম্ভ কৰিছা এটা যিহেতু 22 তাৰিখে অম্বুবাচী ওকে মহাযোগ আহি গ'ল হয় অম্বুবাচীত কি কৰিব লাগিব অম্বুবাচীত কি কৰিব লাগে মানে প্ৰথম কথাটো হ'ল যে সেইখিনি সময় হৈছে যিটো মহাযুগৰ সময় এইখিনি সময়ত মাৰ ধ্যান ধাৰণাটো বহুত ইম্পৰ্টেণ্ট মা কামাখ্যাৰ যদি নামত তুমি ঘৰতে তেওঁৰ নাম জপ কৰা বা তেওঁৰ যিটো মহামন্ত্ৰ তুমি যদি জানা বা বীজ মন্ত্ৰ যদি জানা বা কোনোবা গুৰুৱে যদি দীক্ষাত মন্ত্ৰ দিছে সেই মন্ত্ৰবিলাক যদি ঘৰতে জপ কৰি থাকিব পৰা তেতিয়া খুব ভাল কিন্তু এইখিনি সময়ত ভুলতো এই ধূপ লগোৱা চাকি লগোৱা বা ফুট লোৱা এই ধৰণৰ যিবিলাক মাংগলিক কাৰ্য আছে সেইবিলাক বিৰত ৰাখিব লাগিব একচুৱেলি এষ্ট্ৰলজি ভাষাত কি হ'ব যেতিয়া মিথুন ৰাশিত ৰবি প্ৰৱেশ কৰে অৰ্থাৎ সূৰ্যনাৰায়ণ প্ৰৱেশ কৰে তেতিয়া এই মহাযুগটো আৰম্ভ হয় লগতে যদি নক্ষত্ৰৰ ফালৰ পৰা যোৱা যায় মৃগশিৰা নক্ষত্ৰৰ চতুৰ্থ চৰণ শেষ হৈ পেলাই যেতিয়া আৰ্দ্ৰা নক্ষত্ৰৰ প্ৰথম চৰণ আৰম্ভ হয় তোমাৰ এই আহাৰ মাহত এই সময়খিনিতে পৃথিৱী ঋতুমতী হয় বুলি জনবিশ্বাস আছে এই জনবিশ্বাসটোতে কি হয় যে মা কামাখ্যা যিটো আমাৰ অসমতে আছে গতিকে মাৰ কামাখ্যাৰ ঋতুমতী হয় বুলি ধৰা হয় আৰু এই ঋতুমতী হোৱাৰ সময়খিনিত আমি যেনেকৈ এগৰাকী নাৰী ঋতুমতী হয় তেওঁক আমি কি কৰোঁ ৰেষ্ট দিওঁ তেওঁক আমি সেইখিনি সময় আমি একো ডিষ্টাৰ্ব নিদিওঁ ঠিক সেইদৰে মা কামাখ্যা মন্দিৰতো এইখিনি সময়ত দুৱাৰ বন্ধ ৰাখিব কোনো ভক্তৰ কাৰণে দুৱাৰ খুলি দিয়া নাযায় চাৰিওফালে ভক্তবিলাকে প্ৰদক্ষিণ কৰিব পাৰে সেইখিনি ব্যৱস্থা কৰি দিয়ে আৰু এইখিনি সময়ত মাৰ গুণানুকীৰ্তন মৌনতা এইখিনি বহুত ইম্পৰ্টেণ্ট বহুতে হুলস্থুল কৰি থাকে বহুত কিবা কিবি কৰি থাকে কিন্তু একেবাৰে এইটো বেয়া কথা সদায় মৌনতাটো হৈছে মেইন কথা তান্ত্ৰিকসকলে তেওঁলোকৰ মন্ত্ৰ শক্তিবিলাক জাগ্ৰত কৰিবৰ কাৰণে এইখিনি সময়ত মন্ত্ৰ জপ কৰিব পাৰে মন্ত্ৰ জপ এইটো কাৰণেতো এই অম্বুবাচী বুলি কোৱাৰ লগে বিভিন্ন তান্ত্ৰিকবিলাক আহে আৰু সেই তান্ত্ৰিক এটা মহাকুম্ভৰ সৃষ্টি হয় এটা বিভিন্ন মানুহ ইয়াত আহে আৰু মা কামাখ্যাৰ এই সময়খিনিত কি হয় অম্বুবাচীৰ পিছতে ৰক্ত বস্ত্ৰৰ কথা আহে যে মাৰ একচুৱেলি ৰক্ত বস্ত্ৰ এনেকুৱা নহয় যে বগা বস্ত্ৰ ৰক্তৰে হৈ পেলাই ৰঙা হৈ যায় সেনেকুৱা কোনো কথা নাই তাতো তেওঁলোকে ৰঙা পাটৰ কাপোৰে দিয়ে আশীৰ্বাদে জনবিশ্বাস অনুসৰি সেই কাপোৰখিনি মাৰ আশীৰ্বাদ স্বৰূপ প্ৰসাদ স্বৰূপ মানুহে লৈ যায় বা তাৰ পানী খায় সেইখিনি খালে কি হয় মাৰ কামাখ্যাৰ যিখিনি আশীৰ্বাদ সেইখিনি তেওঁলোকে পায় বুলি বিশ্বাস কৰে আৰু ডেফিনেটলি সেইখিনি কথাই হয় আৰু লগতে কি হয় এই গোটেই সময়খিনিত এই যে তান্ত্ৰিক মহাকুম্ভ বুলি কল তান্ত্ৰিকসকল আহে বিভিন্ন দেশ বিদেশৰ পৰা আহে তেওঁলোকৰ নিজৰ জ্ঞানখিনি দুই এজনৰ লগত আলোচনা বিলোচনা হয় সেই আলোচনা বিলোচনা হয় মাৰ গুণানুকীৰ্তন কৰা আৰু মাৰ এই গুণানুকীৰ্তনে তেওঁলোকৰ যিটো ভক্তিভাৱ তেওঁৰ গ্ৰহ কৰি তোলে হয় আৰু এনেও মহাযুগ হয় মানে অম্বুবাচী মেলা নহয় বুলি কয় মহাযুগ হয় হয় মহাযুগ এই 3 দিন দিনৰাতি যিটো সময় মানে মানুহ বহুত হৈ যায় কাৰণে মেলাটো এটা হৈ যায় মেলাটো পিছৰ পৰ্যায় প্ৰথমতে হয় মহাযুগ ইমান ধুনীয়া এটা সময় যিটো সময়ত মানে তান্ত্ৰিক শক্তিৰ লগত এনভাইৰনমেণ্ট ইক'চিষ্টেমটো বহুত বেছি জাগ্ৰত হৈ যায় সেই জাগ্ৰত যিটো সময় সেই সময়খিনি তান্ত্ৰিকসকলে বা সাধাৰণ মানুহে মাৰ আশীষ পাবৰ কাৰণে মাৰ ওচৰলৈ আহে যেতিয়া একেলগে বহুত মানুহ হয় অট'মেটিকলি এখন মেলাৰ সৃষ্টি হ'ব বিভিন্ন বস্তু হৈ যায় এইবিলাকতো আনুষংগিক কথা কিন্তু মেইন কথাটো হ'ল মহাযুগ মানে পবিত্ৰ সময় সেই পবিত্ৰ সময়খিনি মাৰ কাৰণে গুণানুকীৰ্তন কৰা মাৰ কথা ভাবা চিন্তা কৰা সেইখিনি আচল কথা হয় আৰু এটা কথা আছিল সৰ্পলে খুব ভয় লাগে এইখিনি সময়ত আপুনি কৈছিল কেঁচা গাখীৰ খালে এই কথাটো কওকচোন চাওক মানে কি হয় জনবিশ্বাস আমাৰ অসম বা বিভিন্ন ক্ষেত্ৰত জনবিশ্বাস অনুসৰি এইটো বিশ্বাস কৰা হয় যে এইখিনি সময়ত আহাৰ মাহত বহুত পানী হয় বৰষুণ হলে কি গাঁতত থকা সাপবিলাক ওলাই আহে সেইটো কাৰণে সৰ্পভয়ো হয় সেইটো সৰ্পভয় হোৱাৰ কাৰণে জনবিশ্বাস অনুসৰি যে এই যিটো অম্বুবাচীৰ 3 দিন সময় বা আমতি বুলিও কয় বহুতে এই 3 দিন সময় প্ৰথম ৰাতিপুৱা কেইটাত মানে ৰাতিপুৱা হোৱাৰ লগে লগে কেঁচা গাখীৰ খাব লাগে কেঁচা গাখীৰ খালে সৰ্পভয়ৰ পৰা বাচি থাকিব পাৰে বুলি জনবিশ্বাস আছে লগতে এই সময়খিনি মই ক'লোৱে যিটো বৰষুণ বেছি হয় মাটিবিলাক কোমল হৈ থাকে মাটিবিলাক কোমল হৈ থাকিলে কি হয় গছ গছনি যদি ৰুৱে বা বৰষুণ পৰি মৰি যাব পাৰে গতিকে এইখিনি সময়ত কোনো ধৰণৰ গছ গছনি ৰুৱা মাটি খান্দা মাটি কিবা কৰা এই ধৰণৰ কাম বাদ দি পূজা পাতল বাদ দি জাষ্ট নৰ্মেলি মাৰ চৰণত থকাটো কথা বহুত মানুহ এইখিনি সময়ত নিৰামিষ আহাৰ গ্ৰহণ কৰে বহুতে নিৰামিষ আহাৰ গ্ৰহণ কৰিব পাৰে বিশেষকৈ যিসকলৰ স্বামী ঢুকাইছে তেওঁলোকে ব্ৰতো কৰে বা এইখিনি সময়ত য'ৰ মেনষ্ট্ৰুৱেশ্যনো হয় তেওঁলোকে এইখিনি সময়ত ব্ৰত কৰাৰ নিয়ম আছে এইবিলাক একচুৱেলি লোকাচাৰ আৰু পৌৰাণিক পৰম্পৰাগতভাৱে আৰু কামাখ্যা মন্দিৰ গোটেই চিষ্টেমটোৱে হৈছে পৌৰাণিক আৰু পৰম্পৰাগতভাৱে কোনো কিতাপত নাই মানে নৰ্মেল কিতাপত পোৱা কথা নহয় তেওঁলোকৰ যি চিষ্টেম ফলো কৰে তেওঁলোকৰ গ্ৰন্থ আছে তেওঁলোকৰ যি গ্ৰন্থ আছে সেই গ্ৰন্থ সেই পাহাৰৰ ওপৰত যিখিনি গ্ৰন্থৰ পৰা তেওঁলোকে চলে সেই বস্তুখিনি তেওঁলোকে পৰম্পৰাগতভাৱে কৰে আৰু সেইটো আমি মানি চলো যেনেকৈ আমি সময়টো ক'লো এইবাৰ যে এইবাৰ 22 জুন অৰ্থাৎ সোমবাৰে ৰাতি 9:08:42 পৰা অম্বুবাচী আৰম্ভ হ'ব বা আমতি আৰম্ভ কিন্তু তুমি জ্যোতিষৰ ফালৰ পৰা সেইখিনি সময়ত নক্ষত্ৰ ইফাল সিফালো হৈ থাকে
কিন্তু সেইটো তেওঁলোকৰ চিষ্টেমৰ মতেই হয়। আৰু কামাখ্যা মন্দিৰৰ মেইন উৎসৱ, গতিকে কামাখ্যা মন্দিৰৰ যিটো নিয়ম সেইটো আমি পালন কৰাটো আমাৰ কাৰণে দৰকাৰ।